हेलो बंधुসকল मैं मिराजुल आपनी देखिसे डेली ब्लग। तो आज এটা मैं आपनालोকক सुखबर দিব খুজিছো। সুখবৰটো হল এইটোৱে, নয়াহাট বজাৰত যেটো নবোদয় জাতীয় বিদ্যালয় আছে এইটোত আজি আছে সাংস্কৃতিক অনুষ্ঠান। আজি হল 22 নৱেম্বৰ 2022। তো আজি আহি পাব নিখিল দাক আপোনালোকে যিসকলে চিনি নাপায় তো আপোনালোকে নিখিল দাৰ এটা চৰিত্ৰ আছে, খুব ভাল চৰিত্ৰ, যেটো চৰিত্ৰৰ কাৰণে হয়তো নিখিল দা আজি ফেমাস। যিয়ে কয় দেখা যায় বুলি সি আজি আহি পাব নয়াহাটত। তো আপোনালোকে সকলোৱে আহক, আমি ৰাতি এনজয় কৰিম। আৰু সেইখন স্কুলৰ সাংস্কৃতিক অনুষ্ঠানত ল'ৰা ছোৱালীবিলাক গান গাব, নাচিব আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হ'ব। তো আপোনালোকে সকলোৱে আহক, আৰু পাৰিলে মই এটা ব্লগ বনাম নিখিল দাৰ লগত, চেষ্টা কৰিম আৰু নিখিল দাৰ লগত কিবা। তো লগতে নাচ গানো হ'ব। তো আপোনালোকে আহক, স্কুলৰ ল'ৰা ছোৱালীবিলাকো নাচিব, গান গাব আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব। আৰু খেলো হ'ল নেকি আজি, মই সেইটো সঠিক ক'ব নোৱাৰোঁ। তো আপোনালোকে আহক। আৰু এয়া চাওক নিখিল দা কি কৈছিল আহাৰ আগতে, চাওক। দেখা যাবে বাবা, নয়াহাটত যায় আজি, দেখা যাবে না মানে। তো বন্ধুরা কেমন আছেন তোমরা সবাই? আশা করি তোমরা সবাই ভালো আছেন। তো 22 নভেম্বরত আমরা যাই আছি নবোদয় জাতীয় বিদ্যালয় সাংস্কৃতিক অনুষ্ঠানত। তো তোমরা সবাই আসেন, দেখা হবে, আড্ডা হবে, গল্প হবে। আর যদি আমাকে ভালো পান তো আমার সাথে দেখা করবে চান তো আমার ঘরে দেখা পাবেন, তো আসেন। থ্যাংক ইউ। তো ধন্যবাদ ভিডিওটো চোৱাৰ বাবে। তো আপোনালোকে যিসকলে মোৰ চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰিব, আৰু যিসকলে ভিডিওটো ফেচবুকত চাই আছে পেজখন ফ'ল' কৰিব, আৰু মোৰ ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।